15 আগষ্ট দিনাখন মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত কৈছিল যে আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত আৰু ষ্টেট পুল যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰ চাকৰি সম্পূৰ্ণ নিয়মীয়া কৰা হ'ব কাৰণ তেওঁলোক প্ৰায় নিয়মীয়াকৰণ ইতিমধ্যে কৰা হৈছে কাৰণ তেখেতসকলে গভৰ্ণমেণ্ট আৰপি মতে দৰমহা লাভ কৰে আৰু যি দিয়ে আছে তেওঁলোকে সমহাৰত কেন্দ্ৰীয় কৰ্মচাৰী ৰাজ্যৰ বাকী নিয়মীয়া কৰ্মচাৰী সমহাৰত তেওঁলোকে দিয়ে সমূহ পাই আছে যিটো তেওঁলোকে পোৱা নাই সেইটো হ'ল এটা ফ্যামিলি পেনশন বা ৰিটায়াৰমেণ্ট তেওঁলোকৰ পেনশনটো তেওঁলোকে নাপায় কোনো লোক যদি চাকৰি কৰি থকা সময়খিনিতে কিবা কাৰণত তেওঁলোকৰ মৃত্যু হয় তেতিয়া তেওঁলোকৰ কাৰণে এটা এককালীন সাহায্যৰ ব্যৱস্থা আছে কিন্তু বাকি নিয়মীয়া শিক্ষকৰ ক্ষেত্ৰত ফ্যামিলি পেনশনৰ ব্যৱস্থা আছে গতিকে লাষ্ট মাইল ৰেগুলাৰাইজেশ্যনত লাষ্ট মাইল যিটো গেপ আছে সেই গেপটো নাইকিয়া কৰাটো মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আৰু পৰহি এই বিষয়টো লৈ বিত্ত বিভাগৰ লগত আমাৰ বিস্তাৰিত আলোচনা হয় আৰু আলোচনাৰ পাছত খুব সোনকালে আমি এই ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম এটা কথা হ'ব পাৰে নিয়মীয়াকৰণ হলে যি দিনাখনৰ পৰা নিয়মীয়াকৰণ হ'ব সেই দিনাখনৰ পৰাহে তেখেতৰ সাৰ্ভিসটো কাউন্ট হ'ব পূৰ্বে কন্ট্ৰেকচুৱেল পিৰিয়ডটো তেওঁলোকৰ যিখিনি আছিল ইনক্ৰিমেন্ট পাইছিল সেই ইনক্ৰিমেন্টখিনিৰ কন্টিনিউৱেশ্যন তেওঁলোক নহ'ব এইটো এটা সম্পূৰ্ণ নতুন নিযুক্তি ধৰণৰ হ'ব এতেকে বহুতৰ হয়তো দৰমহাৰ পৰিমাণটো কমি যাব তেওঁলোকে এতিয়া যিমান উইথ ইনক্ৰিমেন্ট যিটো দৰমহা পাই আছে সেই দৰমহাটো তেওঁলোকে নাপাব কাৰণ তেওঁলোকে এটা নতুন চাকৰি আৰম্ভ কৰাৰ নিচিনাকে কৰিব লাগিব কিন্তু নতুন চাকৰি হলো তাত তেওঁলোকে পেনশন বেনিফিটটো পাব অৰ্থাৎ এফালেদি তেওঁলোকৰ দৰমহাৰ পৰিমাণটো কমি গলেও কিন্তু পেনশন বেনিফিট অৰ্থাৎ এটা এক ধৰণৰ ফিনান্সিয়েল সিকিউৰিটি এটা তেওঁলোকৰ ইয়াত এড হ'ব গতিকে এনেকুৱা সম্ভাৱনা আছে আমি হয়তো অপচন দিম যিসকল শিক্ষকে সম্পূৰ্ণ নিয়মীয়া হৈ যাব বিচাৰে তেওঁলোকে সম্পূৰ্ণ নিয়মীয়া হৈ যাব কোনো শিক্ষকে দৰমহাটো যাতে কমি নাযাওক এই কথাটো ভাবি পেলে তেওঁ যদি সিদ্ধান্ত লয় যে মই ঠিকাভিত্তিক হৈয়ে থাকিম কাৰণ ইয়াত মোৰ দৰমহাৰ পৰিমাণটো বেছি হ'ব তেতিয়াহ'লে তেওঁ হয়তো ঠিকাভিত্তিক হৈয়ে থাকিব পাৰিব আমি খুব এই মাহটোৰ ভিতৰতে এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম এই ক্ষেত্ৰত এতিয়া যিমান হয় সকলো এনপিএছই হ'ব এতিয়া নতুন যিমান চাকৰি 2005 চনৰ পাছৰ তেওঁলোকৰ আজিৰ তাৰিখলৈকে বৰ্তি থকা যি ৰুল আছে সেইটো এনপিএছই হ'ব আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত 25,500 গৰাকী ঠিকাভিত্তিক শিক্ষক আছে আৰু ষ্টেট পুলৰ অধীনত 9,500 আমাৰ শিক্ষক আছে গতিকে এই শিক্ষকখিনিৰ ক্ষেত্ৰত আমি সিদ্ধান্ত খুব সোনকালে ল'ম তেওঁলোকো আউটালে আহিব সেকেন্ডাৰীত আমাৰ এডিশনাল কন্ট্ৰেকচুৱেল টিচাৰ বুলি আছে এডিশনাল কন্ট্ৰেকচুৱেল টিচাৰ সকলো আমি আমাৰ এই বিবেচনাৰ ভিতৰলৈ আনিছো এইটো বিত্তীয় বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ কৰিম নিজে সিলেক্ট কৰি ল'ব লাগিব কাৰণ তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যিখিনি চাকৰি 10 বছৰ হৈ গ'ল 12 বছৰ হৈ গ'ল তো যেহেতু আৰপি মতে তেওঁলোকে দৰমহা পায় বাকি সকলোখিনি পায় গতিকে তেওঁলোকৰ ইনক্ৰিমেন্ট বিলাক হৈ আহিছে ইনক্ৰিমেন্ট বিলাক পাই তেওঁলোকৰ দৰমহাটো বেছি হৈছে কিন্তু এতিয়া ৰেগুলাৰাইজেশ্যন হলে তেওঁলোকে এক প্ৰকাৰ এটা নতুন চাকৰি জীৱন আৰম্ভ কৰাৰ নিচিনাকে কৰিব লাগিব দৰমহাৰ পৰিমাণটো আকৌ স্টাৰ্টিংৰ পৰা যেটো হয় হেতু আৰম্ভ হ'ব তেওঁলোকৰ কিন্তু এবাৰ ইয়াৰ লগত পেনশনটো এড হৈ যাব সো আমিটো 1 লাখ টো পাৰ কৰি গুছিয়ে যাম আমি 1 লাখ পাৰ কৰি আপুনি কাউন্ট কৰক নকৰক আমি ইতিমধ্যে 78,000 আমি ক্ৰস কৰি গলো গতিকে অনায়াসে আমি 1 লাখ টো এই বছৰে আমি ক্ৰস কৰিম এই ঠিকা ভিত্তিকখিনি